নমস্কাৰ, আজি হৈছে 19 আগষ্ট 2022 তাৰিখ। 19 আগষ্ট 2022 তাৰিখে ৰাতিপুৱাই তিনিটা গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ। খবৰকেইটা কি জনাই আছোঁ। 31 আগষ্টৰ পূৰ্বেই কৰক তিনিটা কাম। ছেপ্টেম্বৰৰ প্ৰথম মাহতেই একাউণ্টত সোমাব চৰকাৰৰ ধন। এই কাম নকৰিলে লাভ নকৰিব হিতাধিকাৰীয়ে ধন। PM কিষাণৰ 12 নম্বৰ কিস্তিৰ ধন ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহতে লাভ কৰাৰ সম্ভাৱনা। যিহেতু আপোনালোকে PM কিষাণৰ 11 নম্বৰ কিস্তিৰ ধন লাভ কৰিছে, ইতিমধ্যে আপোনালোকক ছেপ্টেম্বৰত 12 নম্বৰ কিস্তিৰ ধন দিয়াৰ উল্লেখ কৰিছে। ধন লাভৰ বাবে আধাৰ নম্বৰ সঞ্চয় বেংক একাউণ্টৰ লগত সংযুক্ত কৰিব লাগিব। আধাৰ কাৰ্ড লিংক কৰিব লাগিব আপোনালোকে। লগতে প'ৰ্টেলত সংলগ্ন কৰিব লাগিব আধাৰ নম্বৰ। সম্পাদন কৰিব লাগিব eKYCৰ কাম। নিজৰ নামত থকা ভূমি সম্পৰ্কীয় নথি সংলগ্ন কৰিব লাগিব। কেনেকৈ কৰিব eKYC জনাই আছোঁ। প্ৰথমে pmkishan.gov.in ত লগইন কৰিব লাগিব আৰু তাৰপিছত ফাৰ্মাৰ্ছ কৰ্ণাৰ অপশ্যনত ক্লিক কৰা পাছত eKYCত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত অন্তৰ্ভুক্ত কৰিব লাগিব আধাৰ নম্বৰ। ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ লাভ কৰিব OTP অন্তৰ্ভুক্ত কৰাৰ পাছতেই অন্তৰ্ভুক্ত হ'ব eKYCৰ কামত। মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰটো হৈছে 0361 2800 213।